নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ ভিডিঅ'সমূহ যদি ভাল পায় প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। মই আজি ৰাতিপুৱাই শুই উঠি আমাৰ টিকলাকেইটাৰ লগত ফুটবল খেলি আছোঁ, কাৰণ বহুত পেটলি হৈ গৈছোঁ। ঘৰৰ মানুহে কৈছে তই খাই খাই পেটলি হৈ গৈ আছোঁ। সঁচাকৈ মোৰ চৰ্বি ইমানে বাঢ়িছে, বহুত বাঢ়ি গৈছে পেটত। সেইকাৰণে বোলো অকণমান কমক, ৰাতিপুৱাই শুই উঠি ফুটবল খেলি আছোঁ আমাৰ টিকলাকেইটাৰ লগত। এতিয়া সময় 5 বাজিছে আৰু সিহঁতি কৈছে মেমে ইমান পাৰে। মই কৈছোঁ আগতে বহুত খেলোঁ, আগতে গ'ল দি দিওঁ, একদম গ'ল দি জিকি যাওঁ। এতিয়া নেখেলি আজি ফাৰ্ষ্ট খেলিছোঁ সেই বুলি সিহঁতক কৈছোঁ। আৰু এয়া দেখিছে নহয় বেলিটো ওলাইছে আৰু ধুনীয়াকৈ। আৰু অলপমান খেলিলোঁ, খেলি আহি খুব ভাগৰ লাগিলে আৰু গৰম পানী কুহুমীয়া গৰম পানী খাওঁ বুলি ৰাতিপুৱা এয়া গৰম কৰি আছোঁ। আৰু গা পা ধুই মেলি ওলাই ৰেডি হৈ এতিয়া স্কুললৈ আহিছোঁ। স্কুলত আজি চিলড্ৰেন ডে পাতিছে, আজি চিলড্ৰেন ডে হয়, সেয়েহে আজি এয়া ওলাই আহিছোঁ আৰু অকণমান সাজি কাচি। এয়া মেমে বন্তি প্ৰজ্বলন কৰিলে আৰু সকলোৱে এনেকৈ সেৱা লৈছে। আমাৰ ছাৰ বাইদেউ সকলোৱে এনেকৈ আমি অকণমান বন্তি প্ৰজ্বলন কৰি সেৱা ল'লোঁ, কাৰণ আমাৰ ষ্টুডেণ্টসকলে খুব ধুনীয়াকৈ সুন্দৰ ভৱিষ্যত গঢ়ি তুলিবলৈ ভগৱানে আশীৰ্বাদ কৰক, যাতে তেওঁলোক ডাঙৰ মানুহ নহৈ ভাল মানুহ হওক, তেনেকৈ ভগৱানক অকণমান চিন্তা কৰিলোঁ। এয়া অভিভাৱকসকলেও আহিছে, সকলোৱে এনেকৈ আজি চিলড্ৰেন ডে পাতোঁ বুলি আমি প্ৰস্তুতি চলালোঁ আৰু এয়া চিলড্ৰেন ডে হৈ আছে আৰু আজি। আমাৰ এয়া সুৰজ ছাৰে আকৌ গীত এটি পৰিৱেশন কৰি আছে, খুব সুন্দৰ তেখেতৰ সুৰটো। এয়া আকৌ আমাৰ নগা মেমে ইংলিছ ছং এটা গাই আছে। এইফালে আকৌ আমাৰ দেহাজনীয়ে কবিতা আবৃত্তি কৰি আছে দেই। এয়া হৈছে আমাৰ প্ৰিন্সিপাল ছাৰ। প্ৰিন্সিপাল ছাৰকো আমি অসমীয়া গানত নচোৱাহে এৰিলোঁ। আমাৰ ষ্টুডেণ্ট সকলোৱে টানি দিলে ছাৰক আৰু নচোৱাহে এৰিলে। ছংটো দিয়া নাই কাৰণ কপিৰাইট লাগি যায় যে, সেইবাবে ছংটো দিয়া নাই দেই। এনেকৈ আমি সকলোৱে খুব ফূৰ্তি কৰিলোঁ, মন খুলি ফূৰ্তি কৰিলোঁ। এনেকৈ মাজে মাজে ফূৰ্তি কৰি থাকিব লাগে, হয় নহয় বাৰু? তেতিয়াহে স্বাস্থ্যৰ কাৰণে ভাল। পূৰা নাছিলোঁ, খুব ভাগৰ লাগি গ'লগৈ। এয়া প্ৰিন্সিপাল ছাৰ মণিপুৰৰ হয়, মণিপুৰৰ হৈও তেখেতক বিহু নচোৱাহে এৰিলোঁ। পূৰা নাছিলে দেই, খুব ধুনীয়াকৈ নাছিলে তেখেতে, খুব লাজ কৰিছে, একদম নেনাচো নাই নেৰোহে আমি।
এইচাইডে আকৌ আমাৰ প্ৰিন্সিপাল ছাৰ আৰু আমাক গেন্ধেলা ককাইক ছোৱালীহঁতে পূৰা নচুৱাই আছে নেৰে সিহঁতি নচুৱাই আছে আমাৰ তেওঁকো ইমান লাজ মা নাই লাজ কৰিলে নহ'বই বোলো নাচিবই লাগিব নাচা কৰি দিছোঁ নাচিছে অকণমান নাই নেনাচিলে আকৌ অকণমান নাচিলে এই চাইডে আকৌ আমাৰ মিণ্টু দাকো নেৰিলে টানি আনি মাজত সোমোৱাই দিলে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আজিলৈ বাই বাই আকৌ পুনৰ লগ পাম